বন্ধুসকল নমস্কাৰ, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। মই সদায় নিচিনাকৈ জুই। তো বন্ধুসকল, আজি চাওক, ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে মানুহৰ মনত এটা পিকনিক ষ্ট'ৰলৈ যাওঁ, ভাল এটা পিকনিক খাওঁ, ঘৰৰ ফেমিলি মিলি পেলাই ধুনীয়াকৈ এসাঁজ বনভোজ খাবলৈ আমি ওলাই যাওঁ বুলি সমূহ ঘৰৰ মানুহ বা তথা মানুহবিলাকে ওলাই আহে। তো সেয়েহে আমি আজি আহিছোঁ গহপুৰৰ শ্বহীদ নগৰী। ইমান অৰ্থাৎ ধুনীয়া, মানে কি ক'ম আৰু, যেনেকা লাগে নীল আকাশৰ তলত ধুনীয়াকৈ হালধীয়া চাদৰে ভৰপূৰ্ণ হৈ আছে। সেই হালধীয়া চাদৰৰ মাজত আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধুসকল। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ অন্তিম সময়লৈকে চাই থাকক। আজি আমি দেখাব গৈ আছোঁ ভুলুকাগুৰি পিকনিক ষ্টল। বাই বাই। যিহেতু ভাল লাগিল আৰু নতুন বৰ্ষৰ আগতীয়াকৈ সকলোকে শুভেচ্ছা দিলোঁ। আৰু মোৰ ভাইটিৰ এটা ইউটিউব চেনেলো আছে। ইউটিউব চেনেল সকলোৱে যাতে লাইক কৰে আৰু ছাবস্ক্ৰাইব কৰে। আৰু এইবাবেই কৰক যে যিহেতু আমাৰ এজন মৰমৰ ভাইটি আগুৱাই যোৱাত যদি আপোনালোকৰ অকণমান হ'লেও সহায় নহয় তেন্তে কেনেকৈ হ'ব। সকলোৱে এওঁৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। হয়, ইতিমধ্যে আমাৰ বিতুপন দা, আমাৰ বহুত মৰম লগা এজন সাংবাদিক দা, তেখেতে মোৰ কিবা ক'লে দিনৰ